তই ধৰি মই কৈ যাম। হাই গাইজ, মই ফণীন, ৱেলকাম টু মাই ইউটিউব চেনেল ফণীন শৰ্মা। আৰু এতিয়া আমি গৈ আছো ওচৰৰ খুৰীহঁতৰ ঘৰলৈ কলপুলি আনিবলৈ। কলপুলি আনিবলৈ। কলপুলিটো কি আমাৰ কলপুলি? ঘৰত কলগছ আছে, কলপুলি? কিন্তু মা আছে মা। মনোহৰ কলৰ পুলি আনিব যাম আৰু লগত যাব মা। মানে মা আমি যাব? তিনিটাই যাম কলপুলি আনিবলৈ। ব'লক তেনেহ'লে লেটছ গেট কেইটা এটা ষ্টাৰ্ট। এটাই? কলপুলি আনিব যাওঁ। কি দিয়ে? দুটা আনিম। হাই গাইজ, এতিয়া আপোনালোকে আহিব ডাইৰেক্ট ওলাই গ'লো নেকি? কালি কলপুলি আনিব নেপালো। গৈছিলো, কিন্তু নাপালো। আৰু আজি মানে সিহঁতে পিছতকে মাতিছে। কঠীয়া ৰুব আৰু মই কঠীয়া দিনাখন দিব নাপায় পথাৰত বস্তু। কাম কৰি আছো, সেইটো কাৰণে কালি আজি দিব নালাগে। কালি মানে আনিম আৰু এতিয়া আমি গৈ আছো বজাৰলৈ। লেপটপটো কিবা এটা বেগত ডাউনলোড কৰিব আছে। এই অকণমান স্কুলৰ পৰা ফোন কৰিছো। मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है 1 सेकंड यार मजाक हो रहा है লকডাউন বহুত দিন হৈছে স্কুলত যোৱা নাই। আৰু দেখিছে মাস্ক আমাৰ পিন্ধাকে আহিছে। বাদ দিয়া নাই মাস্ক মাস্ক বহুত পিন্ধিলো। আৰু বতৰটো কি ধুনীয়া, একদম সুহানা হৈ আছে। মজা বতৰটো। গাইজ, আমি আহি পাই গ'লো বজাৰৰ পৰা। বজাৰ মানে কি কামটো হ'ল। আৰু আজি আমাৰ ঘৰত আলহী আহিছে, ভাত খোৱাকে। মায়ে বনাই আছে, মায়ে মাছ বনাইছে। আজি দি বাঢ়িছিলে আহিছে, বহি আছে এতিয়া। মই বহাই থৈ আহিছো এইখিনি বনাবলৈ। মাছ খাবি? আজি মাছে ভাত এসাঁজ খুৱাওঁ বুলি ভাবিছো। মাংস নাই, যিহেতু লকডাউন চলি আছে। মাংস ফেভাৰেট মাংস। আৰু আমাৰ ইয়াত লাইনতো প্ৰত্যেক দেওবাৰে বন্ধ হৈ থাকে। মাছ না মাংস ফেভাৰেট? মাংস। কণী ভাল লাগে মোৰ চবতছে। কণী মোৰ আগতে ভাল নাছিলে, এতিয়াও ভাল লাগে, কিন্তু বেছিকে হজম নহয় কণীটো। তাক দেখুৱাই আছো ৰ'ব। এইটো হৈছে দীপটো, আপোনালোকে চিনি পাই হয়তো ইয়াক। চিনি নাপাব কেনেকে পাব। ৰ'ব মই দৰ্জাখন মাৰি চেণ্ডেলটো পিন্ধি লওক, বাহিৰলৈ যাম বাহিৰলৈ। অকণমান টাকলু হৈছে মানে টুপিটো পিন্ধি আছে কাৰণে। চাওক এতিয়া ভাল লাগিছে দেখিবলৈ। আৰু এতিয়া আমি গৈ আছো বাহিৰলৈ। আমাৰ ঘৰ বাহিৰলৈ এবাৰ গৈছো, 1 নম্বৰ বাৰ বাহিৰলৈ আছো, 2 নম্বৰ বাৰ বাহিৰলৈ যাব। আৰু এইফালে বনাই আছে আমাৰ মাহঁতে। সেয়া গৈ চাবলৈ বাহিৰলৈ যাম মা, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা আকৌ কম, বাৰীখনত কিবা এটা জিম চিম বনাম বুলি ভাবিছো আমি। জিম, দেশী জিম বনাই যাম। বেকগ্ৰাউণ্ডটো মজা আহিছে। আৰু এইটো আমাৰ ঘৰত দেউতাই বনাই দিলে, এক্সট্ৰাকে বহাই দিছে। যেতিয়া বৰষুণ বেছিকে দিব, এতিয়া মানে ইয়াত থাকিব লাগিব গৰুকেইজনী। একদম বৰষুণ দিলে পথাৰত পানী হৈ যায়। আৰু অকণমান মাটি আছে, যিখিনি মাটি সিহঁতৰ অকণমান আৰু আমাৰ অকণ, সেইখিনিতে গোটেই ৰাইজৰ সমাজৰ পৃথিৱীৰ গৰুখিনি থাকিবহি। ব'লা যাম। আৰু আমি গৰু চাবলৈ আহিলো, এয়া গৰু আছে, গৰু ঘাঁহ খাই আছে। আৰু এইজন চুমকি। বাছ ইয়াতে অকণমান ঠাণ্ডা আছে ঘৰতকৈ না, অকণমান ঠাণ্ডা আছে না। দ্বীপ অহা কাৰণটো এটা নহয়, 2টা আছে। এটা কাৰণটো আপোনালোকক মই কলো কি ভাত খাবলৈ আহিছে বুলি, আৰু ভাত খাবলৈ আহিছে। আৰু 2 নম্বৰ কাৰণটো আপোনালোকক দেখুৱাম অলপ পিছতকে। ঘৰ আহি পালোহি, এতিয়া আম খাব লৈছো, তাকো এটা দিছো। আৰু এইটো এটা, এতিয়া গৰমত আম খাব লাগে। মই এইফালে চাই আছো, দেউতা আহি পালেহি ঘৰত। আৰু গৰমত আম খাব লাগে, কাৰণ আমটো হৈছে গৰম ফল। গৰম হয়, বস্তুটো গৰমে হয়। আম বস্তু না ভাল নে বেয়া? ভালে, বহুত গৰম দিছে। মই ক'ত চাই আছো বে, এতিয়া ক'ত আহো। সব আগে আহি কাটি লওঁ, কাটি পেলাই খাই লওঁ, তাৰপিছত কথা পাতিম, কথা কম, আৰু কিবা কিবি আছে যদি কৈ থাকিম। একো নাই খাবা নেকি আম? খাবা নেকি বোলে। মজা আছে গোন্ধাইছে বে, মই খাব লাগিব না। এই আম খাব বোলে, তাকে দেখুৱাই আছো। কি দেখাব কৈছে দেই, কি দেখাব কৈছে, কেমেৰাত লগাই দিলো। মই খাই লওঁ। ভালকে ধৰ কেমেৰাটো, ভালকে ধৰ। ভাল নে, মিঠা নে? মিঠা। আৰু এতিয়া আমি ভাত খাবলৈ লৈছো, এয়া ভাত বাঢ়িলে।
আমি ভাত খাবলৈ লৈছোঁ এতিয়া আৰু দুটা খাইছে খালা খাই দিম আৰু গাইছ আমি ভাত চাত খাই লৈ ভাত খাই হৈ গ'ল আমাৰ আৰু শুনিলো এতিয়া ভিডিঅ' এটা বনাব আৰু মা এতিয়া কিবা এটা লৈছে আম লৈছে মজা আছে এতিয়া আমি ভিডিঅ' এটা বনাবলৈ লৈছো ভিডিঅ'টো বনাই হৈ দেখাম লাইন গ'ল মজা দেখিবলৈ পাইছে ভিডিঅ' বনাবলৈ Hey guys, এতিয়া আমাৰ ভিডিঅ' বনাই হৈ গ'ল ভিডিঅ' বনাই কি কৰিলে একদম মজা লাগিলে মজা লাগিছে এইবিলাক আছে চেণ্টাৰ এই যাব লাগিছ চেণ্টাৰ হ'ল কাইলৈ আহিব লাগিব সি ভিডিঅ' এডিট কৰিবলৈ আহিবি ন কেইটা বজাত 3টা মানে এতিয়া গাইজ ভিডিঅ' চাই যে ভাল পালে তই কৈ যাও লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবই আৰু কৰি দিব শ্বেয়াৰ কৰি দিব ভাল লাগে আজিলৈ বাই বাই টাটা